হোলীৰ কেইটামান স্নেপশ্বট কৰ্তব্যত ব্যস্ত আৰক্ষী চিকিৎসক নাই হোলীৰ আনন্দ কিন্তু আৰক্ষীক হোলীৰ আনন্দ দিলে ভৃগু কাশ্যপে হয় সমগ্ৰ ৰাজ্যজুৰি আজি হোলীৰ উখল মাখল পৰিৱেশ নানা ৰঙী আবিৰে ৰঙীন হৈ পৰিল সমগ্ৰ ৰাজ্য কিন্তু উৎসৱ বুলি ক'লেও পৰিয়াল তথা আপোনজনৰ পৰা সদায় দূৰত থাকে এইসকল আৰক্ষী সংবাদকৰ্মী তথা চিকিৎসকসকল কিন্তু হোলী উপলক্ষে কৰ্তব্যৰ মাজতো আছাম টক্সে কৰ্তব্যৰত আৰক্ষীক দিবলৈ চেষ্টা কৰিলে কিছু আনন্দ স্নেপশ্বট 1 স্থান চানমাৰী আৰক্ষী থানা কৰ্তব্যত ব্যস্ত সকলো কিন্তু তাৰ মাজতে এওঁলোকৰ সৈতে হোলী খেলিলে ভৃগু কাশ্যপে আৰক্ষীয়ে হোলী খেলি হোলীৰ আনন্দ দিবলৈ চেষ্টা কৰিলে আছাম টক্সেও ভাল লাগিছে ৰাইজক আনন্দ দিয়াৰ লগতে আমিও খন্তেক আনন্দ লভিছো আৰু তাতে আমাৰ ফোনত খুবা চৰাইছে আমাৰ বিশিষ্ট গায়ক আমাৰ মাজত উপস্থিত আছে কথা খাই এনেকুৱা মই তেখেতসকলৰ আগত গায়ক নহয় মই তেখেতৰ প্ৰত্যেকৰে ভাইটি আৰু চানমাৰী থানাত মই অহা যোৱা হৈ থাকে মই গীত কৰিছো যোৱাটি বছৰত পুলিচ দাদা স্পেচিয়েলি আমাৰ আৰক্ষী বিষয়াসকলে কেতিয়াও ছুটি নাপায় গতিকে মই গান কৰিছিলো আৰু সেই গানটো যাতে সাৰ্থক হওক তো কিবা কাৰণত মই আজি থানাখনলৈ আহিছো আৰু প্ৰত্যেকখন থানাই মোৰ আপোন খুব ভাল সম্বন্ধ যিহেতু মই পুলিচ দাদা গানটো গাইছো স্নেপশ্বট 2 স্থান গুৱাহাটী ক্লাব হোলীৰ আনন্দত খুৰাত মাতাৰ একাংশ লোক কিন্তু হোলীৰ আনন্দৰ মাজতো আপোনাক মোক নিৰাপত্তা দিবলৈ কৰ্তব্যত ব্যস্ত এইসকল যান বাহন আৰক্ষীও কিন্তু কৰ্তব্যৰ মাজতো এওঁলোকে ভৃগু কাশ্যপৰ সৈতে ললে হোলীৰ আনন্দ অনুভৱ কেনেকুৱা আপোনালোকৰ কৰ্তব্যটো ইয়াৰ মাজতো কৰিব লাগিব ধেমালি ফূৰ্তি কৰিব লাগিব তাৰপিছতে বন্ধু বান্ধৱৰ লগত মিলি জুলি আৰু এনেকৈ আৰু কৰি আছো আৰু আজিৰ দিনটোত পবিত্ৰ হোলীৰ দিনটোত ভৃগু কাশ্যপে বিশেষভাৱে আচলতে আপোনালোকৰ বাবে ওলাই আহিছে ঠিক আছে ভাল লাগিছে তেখেত অলপ মই একচুৱেলি এখন মুখৰ ফালে চোৱা নাছিলো আজি ধৰিব পৰা নাই নহয় জানো ধৰিব পৰা নাছিলো স্নেপশ্বট 3 স্থান ৰাজগড় ৰাজগড়ত হোলীৰ আনন্দ অলপ বেছি বিশেষকৈ পুৱাৰে পৰা ৰাজপথেদি যিয়ে আহে ৰঙীন হৈ পৰে তেওঁলোক কিন্তু ৰাজগড়ত হাতে হাতে আবিৰ লৈ পুৱাৰে পৰা হোলীৰ বাবে সাজু এইসকল যুৱতী সেয়েহে বাইকেৰে হওক অথবা চাৰিচকীয়া বাহনেৰে হওক আজি এই পথেদি অহা সকলোকে নানা ৰঙী আবিৰেৰে ৰঙীন কৰি তুলিলে এওঁলোকে ভাল লাগিছে হোলী খেলি আমি প্ৰত্যেক বছৰে এনেকৈ কৰা হয় আৰু ইয়াতে থাকি নিজৰ ঘৰ এইখনে যিহেতু ঘৰে আমাৰ তো সেইকাৰণে গোটেইবোৰ ৰঙীন চ'চ দেখিছে আপোনালোকে ৰাতিপুৱাৰ পৰা এনেকৈ উত্তৰ প্ৰদেশ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ এনেদৰে নানা ৰঙী আবিৰেৰে ৰঙীন হৈ পৰিল গুৱাহাটী মহানগৰী য'ত কৰ্তব্যৰত আৰক্ষীকো হোলীৰ আনন্দ দিবলৈ প্ৰয়াস চলালে আছাম টক্স তথা ভৃগু কাশ্যপে ভিডিঅ' চেনেলে জ্যোতিষ শইকীয়াৰ সৈতে প্ৰাঞ্জল প্ৰতিম হাজৰিকা আছাম টক্স।